Hey guys, welcome to my YouTube channel. Today Simmer. So guys, আজি আমি ফুলবা টিউত দেখি একপাক তো এটা যাওঁ যাই পেলাই আৰু যাম পাৰিবি না এতিয়া চাওঁ যাম পাৰা আছে কিন্তু আধা পকা পকা আধা পকা বোলে গাইছ চাওঁ চেষ্টা কৰোঁ গাছৰ উঠিম কি হৈ দেখা যাব চাই থাকক কমল কি খবৰ কমলে বেকা বেছি দুখৰ কাৰণে শুনিছে তো গাইছ ইয়া আমাৰ ছাৰ আছে ঠাই ভাত যাওঁ ফুৰিব যাওঁ এতিয়া যাওঁ গাইছ চব লাগি গৈছে চব গেছি চব ধ্বংস হ'ল তো গাইছ এতিয়া আমি মোটামুটি টাউন আহি পালোঁ তো তোমাৰ চিৰঞ্জীৱ কিবা ক চিৰঞ্জীৱ তুমি জুই মুনু তুমি জুই কিবা কওক ভিডিঅ'টো কিন্তু সঁচাকৈ হেৰি ৰিপৰ্ট দিম ওলাই ৰয় ৰাকেশ ফুৰিব যাওঁ তো গাইছ ভিডিঅ'টো চাই থাকক তো গাইছ অলৰেডি আমি দলং আহি পালোঁ এতিয়া আমি কি জেগা বুলি কয় তো এই দুদিনৰ আগত যোৱা ৰাস্তাটো এইখিনি দলংখনত গাইছ কিবা ক'বা এতিয়া মৰবা ইচ্ছা আছে তোমাৰ নিশ্চয় মই তোমাক ফেলে দিম তোমাক যদি মৰবা ইচ্ছা নাই যদি মৰবা ইচ্ছা আছেও যদি ভয় কৰ তেতিয়াহ'লে মই ফেলে দিম তোমাক তুমি চিন্তা কিয় চিৰঞ্জী কিয় ক'বা কিয় কওক মৰবা ইচ্ছা কিয় কওক হে মুখে দিয়ে হাতে ইংগিত দিলে কি হ'ব আজিকালি কিবা কওক হে ছাৰ তো গাইছ এতিয়া পৰা যাই ম'ম' চম' খাম ম'ম' খাবা না নিশ্চয় ম'ম' খাম খাই পেলাই একপাক ঘূৰি ঘৰত যাম আৰু লাহেকৈ তো গাইছ চক এইটো নদী হয় মানে টিহু নদী অলৰেডি এইটো সাগৰ হ'ব পাৰে দুদিনৰ পিছত তো গাইছ চক তো আমি মৰলোঁ গাইছ উঠাই দিয়ে চিটিত ডাঙৰ খাইছি ঘণ্টা নৰি এখন চাইকেল চলাবা তো গাইছ মৰলোঁ তুই দম দিছ নেকি পলৈছি মাৰ মাস্তান এখন এখন চাইকেল ধুল দিম আৰু এখন মাৰিমে ডাঙৰ লৈছোঁ এতিয়া লগা হৈছে এখন তো গাইছ এতিয়া আমি ম'ম' খাম বাৰু ম'ম' খাই পেলাই ঘৰত যাম তো যাই আছোঁ এতিয়া তো গাইছ অলৰেডি ম'মৰ দোকান আহি পালোঁ আমি এতিয়া ম'ম' খাম ম'ম' খাই পেলাই ঘৰত যাম চব গাইছ ম'ম' চম' খোৱা হ'ল কমপ্লিটলি এতিয়া যাইছোঁ ষ্টেচনটো আপোনালোক দেখাই আছোঁ তাৰমানে ষ্টেচনটো বহুত দিছে আমাৰ টিউ ষ্টেচনটো তো চক একবাৰ গোটেই দেখাই দিম ৰ'ব যিমান পাৰোঁ সিমান দেখাম তো গাইছ এখন হ'ল টিউ ষ্টেচন ব্ৰিজ তো গাইছ আৰু আগত দেখি যাই পেলাই দেখাই আছোঁ ছাৰ বলক ওপৰত তো গাইছ একদম আমি ব্ৰিজ আহি পালোঁ টিউ ষ্টেচনৰ ব্ৰিজ গাইছ কিবা ক'ব ছাৰ অ'কে চামথিং বয় চিৰঞ্জীৱত দিয়ে ৰখ তো ব্ৰিজৰ পৰা আমি নামলোঁ গাইছ একদম তো গাইছ এই দেখা পাবতো আমাৰ মোবাইলৰ পাৱাৰ এখানে পাব আৰু মোবাইলৰ পাৱাৰ আছেতো আমাৰ চাবা নেকি এই সেই জ্বলিগিলা ফ্লাক্স দিছোঁ নমস্কাৰ গাইছ ই পাতছি গাইছি গন্ধিছে একদম পচা গন্ধ আছে গাইছ একদম কিয় এনেকৈ বাধা কৈছোঁ হা খালি কিয় এনেকৈ বাধা গাইছে গন্ধছি একদম গন্ধাই মাথা ঘূৰে পৰোৱে নেকি আৰু বুলেট ট্ৰেইন আহিছে গাইছ তো গাইছ ট্ৰেইন খুৰা খবৰ ভাল খবৰ ভাল খুৰা দে খবৰ ভাল নাম দে চোনে প্লিজ মুখেদি লাজ কৰিছে নেকি লাজ কৰিছে আৰু নাম দে দেখোন লাজ নকৰবি দাদা পৰব খুৰা পৰব তো গাইছ আৰু এখন ট্ৰেইন আহিছে ৰ'ব এখন গেলাক আৰু নামাত লাগে গাইছ লাজ কৰিছে চবে পিছে আপুনি কওঁ লাজ কৰি
গাইছ যাবা হ'ল চাচো ইমান লম্বা ষ্টেচন তই নিতে থাকলা গাড়ী হা এইটো এই ইমান লম্বা আছে ট্ৰেইন এখন নাহি চোন আধা আধা আকৌ এনে পিছত দেখি শুন আপা আৰে ক'ত থৈছা এই পিছৰ খানি হা মিনি ব্লগ বনাও যদি সিধাকে বনাব লাগে ভাৰ্টিকেলি বনাব লাগে গাইছ খুৰা দক পৰ্ব হে ক'বা নৰা লাহে লাহে যাইছে গাইছ কিবা কম খুজিছিলো লাহে লাহে যাইছে আৰু ৰখ লাগছোন ভাগ্য হ'লে একো নকলি আলি তুমি ইমান কেম্বা চলি তুমি কিয় মানে কেম্বা কচোন হা মোবাইল লনা ফোন লৈছো প্লিজ তুমি কিয় কেম্বা ইমান কচোন মই কেম্বা সৰু পৰা কেম্বা এই কুকুৰ চিন্ময় লগ তো গাইছ ষ্টেচনৰ পৰা আহিলোঁ এতিয়া আৰু বেছি ভ্লগ নকৰোঁ এতিয়া সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাই দাদা